নমস্কাৰ আপোনালোকক পুনৰবাৰ easyto study চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি কিছুমান জিকে কোৱেশ্চন এনসাৰ আলোচনা কৰিম। ইয়াৰ প্ৰথমটো কোৱেশ্চন এনসাৰ হৈছে কোনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল? কোনে ইলেক্ট্ৰন আৱিষ্কাৰ কৰিছিল? ইয়াৰ শুদ্ধ উত্তৰটো আছে জে থমসন। নেক্সট কোৱেশ্চন আছে আভাকাডো নম্বৰ কিহৰ সৈতে জড়িত? যেটো আমাৰ আভাকাডো নম্বৰ আছে সেইটো কিহৰ সৈতে জড়িত? শুদ্ধ উত্তৰটো হৈছে এন। এনৰ সৈতে আভাকাডো নম্বৰটো জড়িত হৈ আছে। নেক্সট কোৱেশ্চন কৃত্ৰিম গৰ্ভধাৰণৰ বাবে সাৰ বীৰ্য ক'ত ৰখা হয়? যেটো আমাৰ কৃত্ৰিম গৰ্ভধাৰণ আছে তাৰ বাবে যেটো আমাৰ সাৰ বীৰ্য লাগে সেইটো ক'ত ৰখা হয়? শুদ্ধ উত্তৰটো হৈছে নাইট্ৰজেন তৰলত। নেক্সট কোৱেশ্চন আছে কৰজিল নামৰ প্লাষ্টিক ক'ৰ পৰা প্ৰাপ্ত কৰা হৈছে? আমাৰ যেটো কৰজিল নামৰ প্লাষ্টিক আছে সেইটো ক'ৰ পৰা প্ৰাপ্ত কৰা হয়? শুদ্ধ উত্তৰ হৈছে এচিটিনৰ পৰা। এচিটিলিনৰ পৰা। নেক্সট কোৱেশ্চন আছে গ্ৰিনোকেইট হৈছে কিহৰ আকৰিক? যেটো আমাৰ গ্ৰিনোকেইট আছে সেইটো কিহৰ আকৰিক? শুদ্ধ উত্তৰটো হৈছে কেডমিয়াম। নেক্সট কোৱেশ্চন আছে দাৰগাজে কোনটো ফলকৰ এটা বিকশিত প্ৰজাতি? যেটো আমাৰ দাৰগাজে ফল আছে সেইটো ফলৰ কোনটো বিকশিত প্ৰজাতি? শুদ্ধ উত্তৰটো হৈছে বেল ফ্ৰুটৰ। নেক্সট কোৱেশ্চন আছে সংবিধান সভাৰ পতাকা সমিতিৰ অধ্যক্ষ কোন আছিল? আমাৰ যিখন সংবিধান সভা আছে তাৰ পতাকা সমিতিৰ অধ্যক্ষ কোন আছিল? মনত ৰাখিব জে.বি. কৃপালিনী। নেক্সট কোৱেশ্চন আছে সংবিধান সভাই কেতিয়া সংবিধানখন গৃহীত কৰিছিল? আমাৰ যিখন সংবিধান আছে সেই সংবিধানখন কিমান চনত গৃহীত হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1949 চনৰ 26 নৱেম্বৰত। নেক্সট কোৱেশ্চন আছে সংবিধান সভাৰ দ্বাৰা খচৰা সমিতিৰ অধ্যক্ষ হিচাপে কাক নিৰ্বাচিত কৰা হৈছিল? আমাৰ সংবিধানখনৰ বাবে যিখন খচৰা কমিটি গঠন কৰা হৈছিল তাৰ অধ্যক্ষ কাক নিৰ্বাচিত কৰাইছিল? মনত ৰাখিব উত্তৰটো হ'ব ভীমৰাও আম্বেদকাৰক। নেক্সট কোৱেশ্চন আছে সংসদৰ কোনখন সদনক নিম্ন সদন বুলি কোৱা হয়? আমাৰ সংসদৰ কোনখন সদনক নিম্ন সদন বুলি কোৱা হয়? উত্তৰটো হৈছে লোকসভা। ইয়াৰ লগতে আপোনালোকে এইটো কথা মনত ৰাখিব যে আমাৰ সংসদৰ উচ্চ সদন বুলি ৰাজ্যসভাক কোৱা হয়। নেক্সট কোৱেশ্চন আছে সংবিধানৰ কোনটো সংশোধনৰ দ্বাৰা মৌলিক অধিকাৰ সংশোধন কৰাৰ ক্ষমতা সংসদক দিয়া হৈছে? আমাৰ সংবিধানৰ কোনটো সংশোধনৰ দ্বাৰা মৌলিক অধিকাৰ সংশোধন কৰাৰ আমাৰ যিটো ক্ষমতা আছে সেইটো সংসদক দিয়া হৈছে? মনত ৰাখিব উত্তৰটো হ'ব 24তম সংশোধনী। নেক্সট কোৱেশ্চন আছে স্বাধীন ভাৰতৰ প্ৰথম আইন মন্ত্ৰী কোন আছিল? আমাৰ ভাৰতবৰ্ষখন স্বাধীন হোৱাৰ পিছত প্ৰথমজন কোন আইন মন্ত্ৰী আছিল? মনত ৰাখিব শুদ্ধ উত্তৰটো হ'ব বি.আৰ. আম্বেদকাৰ। বি.আৰ. আম্বেদকাৰক স্বাধীন ভাৰতৰ আইনী মন্ত্ৰী আছিল। নেক্সট কুৱেশ্চন আছে ৰাজ্যসভাৰ কিমানজন সদস্য ইয়াৰ সংখ্যাৰ দ্বাৰা পূৰণ হয়? ৰাজ্যসভাৰ কিমানজন সদস্য ইয়াৰ সংখ্যাৰ দ্বাৰা পূৰণ হয়? মনত ৰাখিব 1ৰ পৰা 10ৰ সদস্য সংখ্যা। নেক্সট কুৱেশ্চন আছে ৰাজ্যসভাৰ প্ৰস্তাৱটো গৃহীত হোৱাৰ কিমান দিন আগতে উপ ৰাষ্ট্ৰপতিয়ে জাননী দিব লাগে? ৰাজ্যসভাৰ প্ৰস্তাৱটো গৃহীত হোৱাৰ আগতে আমাৰ উপ ৰাষ্ট্ৰপতিয়ে এটা জাননী দিব লাগে আৰু সেই জাননীটো আমাৰ কিমান দিন আগতে দিব লাগিব? মনত ৰাখিব 14 দিন আগতে। নেক্সট কুৱেশ্চন আছে উপ ৰাষ্ট্ৰপতিয়ে কাক ৰাষ্ট্ৰপতি পদত্যাগ প্ৰতিবেদন দিয়ে? উপ ৰাষ্ট্ৰপতিয়ে যদি ৰাষ্ট্ৰপতিৰ পদত্যাগ কৰিব তেতিয়াহ'লে পদত্যাগ কৰিবলৈ হ'লে আমাৰ কাক প্ৰতিবেদন দাখিল কৰিব লাগিব? মনত ৰাখিব লোকসভাৰ অধ্যক্ষলৈ। নেক্সট কুৱেশ্চন আছে ৰাষ্ট্ৰপতি কি পদ্ধতিৰে আঁতৰাব পাৰে? আমাৰ ভাৰতবৰ্ষৰ সংবিধানত ৰাষ্ট্ৰপতিজনক এনেই আঁতৰাই দিব নোৱাৰি। এটা পদ্ধতি আছে আৰু সেই পদ্ধতিটো হৈছে মনত ৰাখিব মহা অভিযোগ পদ্ধতিৰ দ্বাৰা আমি আমাৰ ৰাষ্ট্ৰপতিক আঁতৰ কৰিব পাৰোঁ। নেক্সট কুৱেশ্চন আছে কোন বছৰত ৰাষ্ট্ৰীয় মহিলা আয়োগ গঠন কৰা হৈছিল? আমাৰ যিটো মহিলা আয়োগ আছে সেই আয়োগটো কিমান চনত গঠন কৰা হৈছিল? শুদ্ধ উত্তৰটো হ'ব 1990 চনত। নেক্সট কুৱেশ্চনটো আছে ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদৰ কেনেধৰণৰ সংস্থা? আমাৰ যিটো ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদ আছে এই ৰাষ্ট্ৰীয় উন্নয়ন পৰিষদটো কেনেধৰণৰ সংস্থা? সাংবিধানিক নে অসাংবিধানিক? মনত ৰাখিব উত্তৰটো হ'ব অসাংবিধানিক সংস্থা।
নেক্সট কুৱেশ্যনটো আছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা অনুসৰি ভাৰত চৰকাৰৰ সৰ্বোচ্চ সত্তা ক'ত নিহিত হৈ থাকে শুদ্ধ উত্তৰটো হৈছে ভাৰতৰ জনসাধাৰণৰ মাজত মানে আমাৰ ভাৰতৰ জনসাধাৰণৰ মাজতে ভাৰতৰ সংবিধানৰ প্ৰস্তাৱনা সত্তাটো মানে নিহিত হৈ আছে নেক্সট কুৱেশ্যন আছে ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনা কিমানবাৰ সংশোধন কৰা হৈছে অৰ্থাৎ আমাৰ ভাৰতবৰ্ষৰ সংবিধানখন ৰচনা কৰাৰ পৰা কেইবাৰ সংশোধন কৰা হৈছে শুদ্ধ উত্তৰটো হৈছে এবাৰ নেক্সট কুৱেশ্যন 1947 চনৰ সাৰ্বভৌম সত্তা ভাৰতীয়ক হস্তান্তৰ কৰাৰ পৰিকল্পনা কি আছিল আমাৰ যিটো ভাৰতীয়ক হস্তান্তৰ কৰিছিল তাৰ পৰিকল্পনা কি আছিল শুদ্ধ উত্তৰটো হ'ব মাউণ্ট বেটেন পৰিকল্পনা নেক্সট কুৱেশ্যনটো আছে মন্ত্ৰী পৰিষদৰ বৈঠকত কোনে সভাপতিত্ব কৰে আমাৰ যিখন মন্ত্ৰী পৰিষদ আছে এই বৈঠকখনত কোনে সভাপতিত্ব কৰে মনত ৰাখিব উত্তৰটো হ'ব প্ৰধানমন্ত্ৰীয়ে অৰ্থাৎ প্ৰধানমন্ত্ৰীয়ে মন্ত্ৰী পৰিষদৰ বৈঠকত সভাপতিত্ব কৰে নেক্সট কুৱেশ্যন আছে মধ্য প্ৰদেশৰ উচ্চ ন্যায়ালয় ক'ত অৱস্থিত যিখন আমাৰ উচ্চ ন্যায়ালয় থাকে সেইখন তাৰমানে অৰ্থাৎ মধ্য প্ৰদেশৰ যিখন উচ্চ ন্যায়ালয় আছে সেইখন ক'ত অৱস্থিত উত্তৰটো হ'ব ইন্দোৰত মনত ৰাখিব মধ্য প্ৰদেশৰ উচ্চ ন্যায়ালয় ইন্দোৰত আছে নেক্সট কুৱেশ্যন আছে এণ্টাৰ্নি জেনেৰেল কিমান দৰমহা পায় এণ্টাৰ্নি জেনেৰেলে কিমান দৰমহা পায় শুদ্ধ উত্তৰটো হৈছে 90,000 নেক্সট কুৱেশ্যন আছে বৰ্তমান নিৰ্বাচিত আয়োগত কিমানজন সদস্য বৰ্তমান নিৰ্বাচিত আয়োগত কিমানজন সদস্য মনত ৰাখিব 3জন সদস্য নেক্সট কুৱেশ্যন আছে সম্পত্তিৰ অধিকাৰ কোনটো অনুচ্ছেদত আইনী অধিকাৰ হিচাপে ৰখা হৈছে অৰ্থাৎ আমাৰ যিটো সম্পত্তিৰ অধিকাৰ আছে সেই অধিকাৰটো আইনী অনুযায়ী কিমান অনুচ্ছেদত আছে মনত ৰাখিব অনুচ্ছেদ নং 300 ক মানে কি 300 ক অনুচ্ছেদত সম্পত্তিৰ অধিকাৰটো আমাৰ আইনী অধিকাৰ হিচাপে ৰখা হৈছে নেক্সট কুৱেশ্যন আছে ৰাষ্ট্ৰপতি পদৰ বাবে আটাইতকৈ কনিষ্ঠ ব্যক্তি কোন আছিল ৰাষ্ট্ৰপতিৰ পদৰ বাবে আটাইতকৈ যে কনিষ্ঠ আছিল মানে একদম সৰু আছিল সেই কনিষ্ঠ ব্যক্তিজন কোন আছিল মনত ৰাখিব উত্তৰটো হ'ব নীলম সঞ্জীৱ ৰেড্ডি নীলম সঞ্জীৱ ৰেড্ডিয়ে ৰাষ্ট্ৰপতি পদৰ বাবে আমাৰ আটাইতকৈ কনিষ্ঠ ব্যক্তি আছিল নেক্সট কুৱেশ্যন আছে জেপিচিত কিমানজন সদস্য আছে জেপিচিত কিমানজন সদস্য আছে শুদ্ধ উত্তৰটো হ'ব 45জন নেক্সট কুৱেশ্যন আছে জেপিচিত ৰাজ্যসভাৰ কিমানজন সদস্য আছে জেচিপিত আমাৰ ৰাজ্যসভাৰ কিমানজন সদস্য আছে শুদ্ধ উত্তৰ হ'ব 15জন নেক্সট কুৱেশ্যন আছে কোন বছৰত ৰাণী ভিক্টোৰিয়াক ভাৰতৰ সাম্ৰাজ্ঞী কৰা হৈছিল কোন চনত তাৰমানে ৰাণী ভিক্টোৰিয়াক ভাৰতৰ সাম্ৰাজ্ঞী কৰা হৈছিল মনত ৰাখিব উত্তৰটো হ'ব 1858 চনত নেক্সট কুৱেশ্যন আছে মুখ্য সতৰ্কতা আয়ুক্ত কোনে নিযুক্ত কৰে মুখ্য সতৰ্কতা আয়ুক্ত কোনে নিযুক্ত কৰে শুদ্ধ উত্তৰটো হৈছে ৰাষ্ট্ৰপতি নেক্সট কুৱেশ্যনটো আছে মুখ্যমন্ত্ৰীয়ে কাৰ ওচৰত পদত্যাগ কৰে শুদ্ধ উত্তৰটো হৈছে ৰাজ্যপাল নেক্সট কুৱেশ্যনটো আছে যদি ৰাষ্ট্ৰপতিয়ে মন্ত্ৰী পৰিষদৰ দ্বাৰা কিবা বিবেচিত কৰাটো বিচাৰে তেন্তে তেওঁ কাক প্ৰতিবেদন দিয়ে শুদ্ধ উত্তৰটো হৈছে প্ৰধানমন্ত্ৰীলৈ নেক্সট কুৱেশ্যন আছে পৰিকল্পনা আয়োগৰ প্ৰথম উপাধ্যক্ষ কোন আছিল যিখন আমাৰ পৰিকল্পনা আয়োগ আছে তাৰ প্ৰথম উপাধ্যক্ষ কোন আছিল উত্তৰটো হৈছে গুলজৰীলাল নন্দা নেক্সট কুৱেশ্যন কোন বছৰত চৰকাৰী ভাষা আয়োগ গঠন কৰা হৈছিল কোন বছৰত চৰকাৰী ভাষা আয়োগ গঠন কৰা হৈছিল আমাৰ যিখন চৰকাৰী ভাষা আয়োগ আছে সেই ভাষা আয়োগখন কিমান চনত গঠন কৰা হৈছিল মনত ৰাখিব 1955 চনত 1955 চনত নেক্সট কুৱেশ্যন আছে চৰকাৰী ভাষা বিভাগে কোন মন্ত্ৰালয়ৰ অধীনত কাম কৰে আমাৰ যিখন চৰকাৰী ভাষা বিভাগ আছে তাৰমানে কোন মন্ত্ৰালয়ৰ অধীনত তেখেতসকলে কাম কৰে মনত ৰাখিব গৃহ মন্ত্ৰালয়ত নেক্সট কুৱেশ্যন ৰাজ্যখনত জৰুৰীকালীন অৱস্থাত ৰাজ্যখনৰ শাসন কোনে ৰাখে যেতিয়া আমাৰ ৰাজ্যখনৰ জৰুৰীকালীন ব্যৱস্থা ঘোষণা কৰা হয় তেতিয়া সেই সময়ত ৰাজ্যখনৰ শাসন কোনে ৰাখে শাসন মানে কোনে পৰিচালিত কৰে মনত ৰাখিব উত্তৰটো হ'ব ৰাষ্ট্ৰপতিয়ে নেক্সট কুৱেশ্যন ৰাজ্যিক বিধানসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা কিমান নিৰ্ধাৰণ কৰা হৈছে ৰাজ্যিক বিধানসভাৰ সৰ্বাধিক সদস্যৰ সংখ্যা মানে বেছি
কিমান নিৰ্ধাৰণ কৰা হৈছে? মনত ৰাখিব উত্তৰটো হ'ব 500। নেক্সট কুৱেশ্যন আছে ৰাজ্য চৰকাৰৰ প্ৰকৃত মুৰব্বী কোন? ৰাজ্য চৰকাৰৰ প্ৰকৃত মুৰব্বী কোন? মনত ৰাখিব আমাৰ যিহেতু কেন্দ্ৰীয় শাসিত মুখ্যমন্ত্ৰী। ৰাজ্য চৰকাৰৰ প্ৰকৃত মুৰব্বী হৈছে মুখ্যমন্ত্ৰী। নেক্সট কুৱেশ্যন ৰাজ্যপালৰ মুখ্য উপদেষ্টা কোন? ৰাজ্যপালৰ মুখ্য উপদেষ্টা কোন? শুদ্ধ উত্তৰটো হৈছে মুখ্যমন্ত্ৰী।